এভৰিৱান কেনে আছে আপোনালোক মোৰ পিছে ভালেই মোৰ নতুন এটা ব্লগত আপোনালোক সকলোকে পুনৰবাৰ তেখেতসকলৰো ফেমিলি আছে নহয় জানো এতিয়াতো মানুহে ছিংগুল হৈ থাকিব ছিংগুল লাইফত বেলেগ কথা বা নিজে কিবা কিবি কৰি হ'লেও কিবা এটা কাম কৰি হ'লেও নিজে ভাত এমুঠি খাবলৈ পাৰি কিন্তু এতিয়াতো ফেমিলি হৈ গ'ল ন এটাৰ পাছত এটা হৈ গ'ল এটাৰ পৰা দুটা দুটাৰ পৰা তিনিটা এনেকৈয়ে বাঢ়ি বাঢ়ি গৈ থাকে সংসাৰখন সেইটো কাৰণে চবকে পইচা লাগে আপোনালোকে অলপ ভাবিব আমাৰ মানে শিক্ষক যাব এতিয়া নহয় আহিছিলে নিউ ইয়েৰ ন চ' আকৌ এতিয়া শেষ হৈ যাব জানুৱাৰী গ'লগৈ আজি 26 আজি আমাৰ কি 26 জানুৱাৰী হয় না 26 জানুৱাৰী আমি কি পালন কৰোঁ গণতন্ত্ৰ দিৱস উপলক্ষে আমি আজি পতাকা উত্তোলন কৰিম লগতে আজি কি আছে আমাৰ সৰস্বতী পূজা হয় না সৰস্বতী পূজাও আছে আজি 26 জানুৱাৰী আছে 26 জানুৱাৰীৰ বিষয়ে তোমালোকক দুই এষাৰ কম সেইটো তোমালোকে শুনি লোৱা যে 26 জানুৱাৰী কি হ'ল আমাৰ ভাৰতবৰ্ষ সুদীৰ্ঘ 200 বছৰ কাল ইংৰাজ যে ব্ৰিটিছৰ শাসনৰ অধীনত আমি আছিলোঁ তেতিয়া আমাৰ 15 আগষ্টৰ দিনা আমাৰ ভাৰতবৰ্ষ স্বাধীনতা পাইছিলে 1947 চনত 15 আগষ্টত আমাৰ ভাৰতবৰ্ষ স্বাধীনতা পোৱাৰ পিছত এই 26 জানুৱাৰীত দিনা কি হ'ল পতাকা উত্তোলন এয়া কৰি আছে তাৰপাছত চাৰিওকাষে মানে ল'ৰা ছোৱালীবোৰ এনেকৈ ৰৈ আছে চাপৰি দিয়ক আজি মই এয়া ভেঞ্চাৰ স্কুলত আছোঁ পতাকা উত্তোলনো কৰা হৈ গ'ল বাইদেউ সকলো আছে ছাৰ সকলো আছে মই ছাৰসকলক কেইটামান কথা সুধো বুলি ভাবিলোঁ স্কুলৰ বিষয়ে কিছু কথা লাগতিয়াল কথা সেইটো কাৰণে চববোৰ একেলগে থাকোঁতেই ভাবিলোঁ যে কথাবোৰ সুধি দিওঁ ক্লিয়াৰ হৈ যাব সেইটো কাৰণে ছাৰেও কিবা কিবি কয় বোলে আপোনালোকৰ মানে স্কুলখন কেনেকৈ মানে কিমান দিনৰ পৰা কৰি আছে হয় আজি আমি 20-25 বছৰ হৈ গ'লে ভেঞ্চাৰ স্কুলতে শিক্ষকতা কৰি থকা আৰু আজি গণৰাজ্য দিৱস স্বাধীনতা দিৱসৰ উপলক্ষে মই আজি অসমবাসী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতক মানে এটা কথা আমি বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আজি আমি 15-20 বছৰে শিক্ষকতা কৰি আছোঁ আমাৰ স্কুলবিলাক যাতে প্ৰভিন্সিয়েলাইজ কৰে আৰু আমাৰ শিক্ষকসকলৰ যি দূৰ দুৰ্গতি চলি আছে তেওঁ যাতে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে নহ'বা এই শিক্ষকসকল আজি মানে বহুত দূৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে কাৰণ আজি 30-35 বছৰ ধৰি আমি বিনা বেতনেৰে শিক্ষকতা কৰি আছোঁ এই বিদ্যালয়তে আৰু তেনেকৈ বহুত বিদ্যালয় আছে এতিয়াও প্ৰাদেশিকৰণ হোৱা নাই আৰু আমাৰ বয়স কিমান আছে বেছি বয়স নায়েই প্ৰায় আধা বছৰ আৰু শেষেই হৈ গ'ল আমাৰ জীৱনৰ আধাকেইটা বছৰ শেষেই আৰু খুব বেছি 5-10 বছৰ এটা বয়স আছে তাকে যদি চৰকাৰে আমালৈ চকু মেলি চায় আৰু আমি সকলো মানে অসমৰ যিমান মানে গোটেই সময়খিনি মূল্যৱান সময়খিনি আমি ভেঞ্চাৰ স্কুলতে শিক্ষকতা কৰি আমাৰ সময়খিনি পাৰ কৰিলোঁ এতিয়া বেলেগ এটা কামো কৰিব নোৱাৰোঁ এতিয়া সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আৰু আমাক আৰু বেছি সময় আৰু নষ্ট নকৰি সোনকালে কিবা এটা আমাক বিহিত ব্যৱস্থা কৰে তাকেই মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ কাটৰ প্ৰণাম আৰু লগতে আছে আজি সৰস্বতী পূজা মই ইয়াত আহিহে গম পাইছোঁ ৰিপাব্লিক ডে' বুলি গম পাইছিলোঁ চ' সেইটো কাৰণে ওলাইছিলোঁ এতিয়া লগতে সৰস্বতী পূজাও সেইটো কাৰণে ল'ৰা ছোৱালীবোৰক এয়া কল চল বুট চুট ভগাই মেলি দিছে ছাৰে লৈ আহিছিলে ইফালে ছাৰ বাইদেউ ৰৈ আছে ছাইডতে ৰিপাব্লিক ডে' আহি গ'ল সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ছাৰ বাইদেউসকলৰ পৰা আমি এতিয়া বিদায় লওঁ আপোনালোকে যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই